বেছিভাগ মানুহেই যিকোনো ব্যক্তিৰ সফলতাৰ বিচাৰ এইটো দেখি কৰে যে তেওঁৰ বাংলো কিমান বিলাসী আৰু তেওঁৰ ঘৰখন কিমান ডাঙৰ। তেওঁ নিশ্চয় কেৱল ব্ৰেণ্ডেড বস্তুহে ব্যৱহাৰ কৰি আছে। আমি সেই সকলো মানুহৰ সফলতা সহজেই দেখিবলৈ পাওঁ আৰু স্পষ্টভাৱে আমাৰ ভিতৰৰ পৰা এইটো ভাৱনা আহি যায় যে আমিও এদিন তেওঁলোকৰ দৰে এজন সফল ব্যক্তি হ'ব বিচাৰো। কিন্তু আমি যদি তেওঁলোকৰ দৰে সফল হ'ব বিচাৰো তেন্তে তেওঁলোকৰ সফলতাৰ যাত্ৰাৰ বিষয়ে আমি জানিব লাগিব আৰু বুজিব লাগিব। প্ৰথম কথা, সফল মানুহে এনেকুৱা কি কৰে যে তেওঁলোক সফল হৈ পৰে বা এনেকুৱা কিয় হয় যে আন মানুহৰ তুলনাত বেছি সফল হৈ যায়। শেষ কথা, যদি আমি সফল মানুহৰ পৰা ইনস্পাইৰেশ্যন লৈ তেওঁলোকৰ দৰে সফল হ'ব বিচাৰো তেন্তে আমিও সেইবোৰ অসুবিধাৰ বাবে সাজু থাকিব লাগিব। সেইবোৰ চেলেঞ্জেছ ফেচ কৰিব লাগিব যিবোৰ তেওঁলোকে সফলতাৰ যাত্ৰাৰ সময়ত কৰবাত নহয় কৰবাত সন্মুখীন হৈছে। আমিও সফলতা লাভ কৰিবলৈ এই 10টা কথা সদায় মনত ৰাখিব লাগিব। সপোন দেখাৰ সাহস কৰা। তুমি হয়তো বহুতৰে পৰা কেইটামান কথা শুনিছা। ডাঙৰ মানুহ হোৱাৰ সপোন দেখা বন্ধ কৰা আৰু চৰকাৰী চাকৰি এটাৰ বাবে প্ৰস্তুত হোৱা। সৰু চাকৰি এটা পালেও তাত সুখী হোৱা। অসাৰ সপোন দেখাৰ প্ৰয়োজন নাই। বন্ধুসকল, সপোন কেতিয়াও অসাৰ নহয়। সপোন দেখি সেইবোৰ পূৰণৰ বাবে দিনে নিশাই কাম কৰা। এই সকলোবোৰ কথা সেই সকল লোকে কয় যিসকল হয় অতি নেতিবাচক ব্যক্তি নহয়। তেওঁলোকে তোমাক একেবাৰে বিশ্বাস নকৰে। এনে মানুহ সদায় আমাৰ আশে-পাশে থাকে। আমি হয়তো আমাৰ আত্মীয়ৰ মাজত বা ঘৰতো এনে মানুহ বিচাৰি পাম। গতিকে সফল নোহোৱালৈকে এনে মানুহক নিজৰ সপোনৰ কথা নকবা। তুমি যি কৰি আছা সেয়া কেৱল তুমিয়ে জানা। কিন্তু সন্মুখৰ মানুহবোৰৰ বাবে তুমি কেৱল নিজৰ আবেগত মগ্ন পাগলৰ দৰে দেখা পাব। ৱল্ট ডিজনীয়ে কৈছিল, যদি তুমি কিবা এটা সপোন দেখা তেন্তে তুমি সেইটো লাভ কৰিব পাৰা। বহুতে কেৱল ভাগ্যৱান হোৱাত বিশ্বাস কৰে। তেওঁলোকে কেতিয়াও নিজৰ কমফৰ্ট জোনৰ পৰা ওলাই আহিব নিবিচাৰে। কিন্তু মনত ৰাখিবা যে যিজন ব্যক্তিয়ে সঁচাকৈয়ে সফল হ'ব বিচাৰে তেওঁৰ সপোন দেখাৰ সাহস থাকে। জীৱনত ৰিস্ক লোৱাত কেতিয়াও কুণ্ঠাবোধ নকৰে। এবাৰ তেওঁলোকে যি কৰিব বিচাৰে সেইটো সিদ্ধান্ত ল'লেই তেওঁলোকে ৰিস্ক লোৱাৰ পৰা আঁতৰি নাযায়। নিজৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰে। ডক্টৰ APJ আব্দুল কালাম চাহেবে এইটোও কৈছে যে সপোন সেইবোৰ নহয় যিবোৰ আমি ৰাতি শুই থাকোঁতে দেখা পাওঁ, বৰঞ্চ সপোন সেইবোৰ যিবোৰে আমাক শুবলৈ নিদিয়ে। সফলতাৰ বাবে বহু আগলৈ চিন্তা কৰা। এজন সফল ব্যক্তিৰ এটা স্পষ্ট উদ্দেশ্য থাকে। আগন্তুক কেইবছৰমান পিছত তেওঁলোকৰ জীৱন ক'ত হ'ব তেওঁলোকে ভালদৰে জানে। তুমি চকু মুদি তোমাৰ জীৱনৰ স্পষ্ট ছবি এখন দেখিছানে? যদি তুমি তোমাৰ উদ্দেশ্যবোৰ চকু মুদি চাব পাৰা তেন্তে ই এটা ভাল কথা হ'ব। অন্যথা তুমি তোমাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। সফলতাৰ বাবে পৰিশ্ৰমৰ আন কোনো বিকল্প নাই। যদি তুমি এজন সফল ব্যক্তিক দেখা আৰু ভাবা যে সেই ব্যক্তিজন কেৱল তেওঁৰ ভাগ্যই তেওঁক অনুকূল কৰি তোলাৰ বাবেই সফল হৈছে, কিন্তু এইটো সঁচা নহয়। এই সৌভাগ্য সেই ব্যক্তিজনে নিজৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সৃষ্টি কৰিছে। সফল মানুহে কয় যে যদি আপুনি সঁচা হৃদয়েৰে কঠোৰ পৰিশ্ৰম কৰি আছে আৰু আপোনাৰ কামত 100% দিছে তেন্তে ভাগ্যৰ কোনো প্ৰয়োজন নাই। সদায় মনত ৰাখিবা যে সফল মানুহে নিজৰ ভাগ্য নিজেই সৃষ্টি কৰে। তুমিও নিজৰ ভাগ্য নিজেই লিখা। তুমি নিজেই নিজৰ ভাগ্যৰ সৃষ্টিকৰ্তা। বিফলতা কেতিয়াও ভয় নকৰিবা। ষ্টিভ জবছৰ সফলতাৰ আটাইতকৈ ডাঙৰ ৰহস্য আৰু বিফল নোহোৱাৰ একমাত্ৰ প্ৰেৰণা আছিল মৃত্যুৰ ভয়। আমি সকলোৱে এদিন এই পৃথিৱীখন এৰি যাব লাগিব। এয়াই জীৱনৰ আটাইতকৈ ডাঙৰ সত্য। আৰু যেতিয়া এই পৃথিৱী এৰি যাবই লাগিব তেতিয়া আমি যি কৰাৰ আছে তাকেই কৰিব লাগে। সফল হোৱা বিফল হোৱা পিছৰ কথা। নিজৰ ব্যৰ্থতাৰ পৰা শিকি আগবাঢ়ি যাব লাগিব। ভুলৰ পৰা শিকিব লাগিব আৰু সেইবোৰ উন্নত কৰি তোমাৰ সফলতাৰ কাহিনী লিখিব লাগিব। বিফলতাৰ ভয় এৰি সফলতাৰ দিশে আগবাঢ়ি যাব লাগিব। জীৱনত সফলতাৰ বাবে যিয়েই কৰা সম্পূৰ্ণ আবেগেৰে কৰা। তুমি তোমাৰ জীৱনৰ কথা কওঁতে মুখত সামান্য হাঁহি বিৰিঙি উঠে নেকি? মুখখন পোহৰ হৈ উঠে নেকি? সেয়ে তুমি যি কৰি আছা তাক ভাল পোৱা, কাৰণ সফল মানুহে এনেকুৱা কৰে। সফল মানুহ বেছিভাগেই হতাশ নহয়। আমি কেতিয়াও নিজকে হতাশ হোৱাৰ পৰা বাধা দিব নোৱাৰো। কিন্তু আমি হতাশ হওঁ বা নহওঁ সেইটো ডাঙৰ কথা নহয়। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল তুমি কিমান সোনকালে তোমাৰ হতাশাৰ অন্ত পেলাইছা। তুমি হতাশ হৈ বহি নাথাকিবা। সম্পূৰ্ণ কষ্টৰে আগবাঢ়ি যোৱা আৰু নিজৰ যুদ্ধত জয়ী হোৱা।